এইবাৰ দুৰ্গা পূজাত বজাৰ ইণ্ডিয়া লৈ আহিছে অতিৰিক্ত বিনামূলীয়া শ্বপিং প্ৰতিটো ক্ৰয়ত। হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালে। বহুত দিনৰ মূৰত নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলত। চ' গাইজ, আজি ভিডিঅ'টো অলপ বেলেগ হ'ব বিচাৰিছে, মানে কি আজি ধামাকা মানে নতুন এটা কামত সোমাইছোঁ শ্বপিং মলত, আৰু এখন নতুন এখন বাইক ল'লোঁ, মানে নতুন মানে ছেকেণ্ড হেণ্ড বাইক, মোৰ কাৰণে নতুন যিহেতু। আৰু আপোনালোকে শ্বপিং মলত মানে বাজাৰ ইণ্ডিয়াত আমাৰ বৰপেটা ৰোডত এয়া দুৰ্গা পূজাৰ কাৰণে অফাৰ আহিছে। আপোনালোকে 1500 টকাৰ শ্বপিং কৰিলে আপোনাৰ 250 টকা ৰেহাই আছে আৰু ফ্ৰী আছে, আৰু 2400 টকাৰ আপোনালোকে শ্বপিং কৰিলে আপোনালোকে 600 টকা ৰেহাই হ'ব। চ' গাইজ, আপোনালোকে ভিডিঅ'টো তাত গ'লেহে গম পাব কেনেকুৱা পায়। আপোনালোকে চবৰে এটা মই ডেমো দেখাই দিম আৰু আপোনালোকে চাই থাকক। এয়া বাজাৰ ইণ্ডিয়া। এতিয়া আপোনালোকে গাড়ী চাড়ী আহিলে ইয়াতে থ'ব পাৰিব আৰু ভিতৰতো থ'ব পাৰিব চাৰিচকীয়া আহিলে। এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ। ইয়াৰ মূৰ্তিবিলাক সাজি থোৱা আছে এতিয়া ধুনীয়াকৈ দুৰ্গা পূজাৰ কাৰণে। এয়া লাইটটো লগাইছে, গধূলি আপোনালোকে দেখা হ'ব এয়া লাইটবিলাক। এয়া ভিতৰলৈ সোমালোঁ। এয়া ষ্টীলৰ বাচন দিয়া আছে ইয়াতে, অকণ দেখা পাইছে। এয়া চশমা, লেডিছৰ চশমা এইটো কিডছৰ সৰু বাচ্ছাবিলাকৰ। এয়া মেন্সৰ। এতিয়া আপোনালোকে এটা বেগবিলাক আছে, এতিয়া বেগ। আৰু এতিয়া বাজাৰ ইণ্ডিয়াত শ্বপিঙৰ মানে শ্বপিং কেনেকুৱা, শ্বপিং কৰিলে কিমান টকাৰ অফাৰ আছে, কিমান টকাৰ অফাৰটো অলপ বুজাই দিয়াচোন। 1500 শ্বপিং কৰিলে 250 টকা ফ্ৰী শ্বপিং পায়, আৰু 2400 শ্বপিং কৰিলে 600 টকা ফ্ৰী পায়, আৰু 4300 শ্বপিং কৰিলে 1200 টকা হ'ব, 1200 ফ্ৰী পায়। আৰু লগতে এটা আমাৰ ডাঙৰ অফাৰ আছে কেনেকুৱা, যে 7500 শ্বপিং কৰিলে 2500 টকা ফ্ৰী পায়, আৰু লগতে থাকিব ডাবল ব্লেংকেট। আপোনালোকে আহক। এইটো দুৰ্গা পূজাৰ কাৰণে অফাৰ, দুৰ্গা পূজাৰ কাৰণে অফাৰ, অনলি ফৰ দুৰ্গা পূজা। আৰু বাচ্ছাবিলাকৰ কেনেকুৱা অফাৰ আছে? বাচ্ছাবিলাকৰ নতুন আহিছে, এইবিলাক হ'ল নিউ এৰাইভেলছ, টপ ফেন্সি টপ, আৰু টপ ফেন্সি টপ আছে নিউ এৰাইভেলৰ 500 to 600 আছে নিউ এৰাইভেলৰ। আৰু আমাৰ লগতে আহিছে লেগিং ছেট, ইয়াত নিউ এৰাইভেল লেগিং ছেট। এইবিলাক সৰু বাচ্ছাবিলাক এই কিমান বছৰ পিন্ধিব পাৰিব? এইটো পাৰিব 10 ইয়াৰ্ছ। আৰু আমাৰ কিডছৰ আছে, এই ফ্ৰক আহিছে, চিন্থেটিক ফ্ৰক, ধুনীয়া লাগিছে, চিন্থেটিক ফ্ৰক হয়। আৰু এইবিলাক পিন্ধিব পাৰি 2 বছৰ। এইবিলাক ডাঙৰ আহিছে নেকি? ডাঙৰ আহিফালে আছে, ডাঙৰ অলপ বেলেগ কোৱালিটি হ'ব। এনেকুৱা আহিছে মিড ডি টাইপ আহিছে, মিড ডি। এইবিলাক চব নিউ। এইবিলাক ষ্টক আহিছে, আৰু একদম সৰু 0 বাচ্ছাৰ কাৰণে কেনেকুৱা আছে? ধুনীয়া আহিছে। ওরা কুর্তা সেট 0 to 24 মান্থ কুর্তা সেট আছে, নিউ অ্যারাইভেল হয়, ধুনীয়া লাগিছে, নিউ অ্যারাইভেল। এই কোড সিস্টেম না? কোড সিস্টেম। এইবিলাক বাবা সুট ফুল স্লিভ আহিছে 275 টাকাতে পাব, ধুনীয়া। এয়া 275 টকা। আপোনালোকে আহি যাওক। আৰু বাবা সুট ফুল স্লিভ আহিছে, এইটো ডাবল আছে না, লং পেণ্টও আছে আৰু এইটো আছে, ডাবল আহিছে। আৰু জিন্সবিলাক দেখাই দিছোঁ, জিন্সবিলাক কেনেকুৱা আছে। এইবিলাক জিন্স সৰু বাচ্ছাবিলাকৰ এইবিলাক নতুন আহিছে। এটা খুলি দেখাই দিয়া। এনেকুৱা আহিছে, ধুনীয়া লাগিছে, লুকটো ধুনীয়া, বহুত ধুনীয়া। আৰু কাৰ্গো আছে নেকি? কাৰ্গো এইটোতো কাৰ্গো আৰ্মি কালাৰৰ আহিছে। এইবিলাক এনেকুৱা আৰ্মি কালাৰৰ, এইবিলাক ধুনীয়া আহিছে, আৰ্মি কালাৰ পূজাৰ কাৰণে অনলি। আমাৰ ষ্টাফবিলাক অলপ চিনাকি কৰি দিলে। এইটো অমৰজ্যোতি কলিতা, এয়া অমৰজ্যোতি লেডিজ ছেকশ্যন। কি খবৰ তোমাৰ? আৰু এতিয়া কাম কৰি কেনেকুৱা লাগিছে বাজাৰ ইণ্ডিয়াত? ভালেই। এইবাৰ মেইন ফ্ল'ৰৰ বুজাই দিব। ইয়াৰ আমাৰ ৰিংকুদা। এই জিন্সবিলাক অলপ দেখাই দিয়াচোন কেনেকুৱা। এইটো চাইজ 33 900 পৰা 1050। ফৰ্মেলটো দেখাই দিয়া। এইটো হ'ল ফৰ্মেল কালচাৰ,
এগো খুলি দেখাই দিয়ক খুলি এইটো সাইজ হল 32 দাম হল 450 450 এইবিলাক ধুনীয়াকৈ ৰাখিছে এইটো কিমান সাইজ আছে সাইজ 34 1050 টাকা ধুনীয়া আৰু ইটোতো ডাঙৰ মানুহে পিন্ধিব সৰু মানুহ 28ৰ কমৰ 1050 টাকা ধুনীয়া ধুনীয়া কালাৰ আছে ব্লেক আছে ব্লু আছে হোৱাইট আছে 50% দি থকা হৈছে এইটো কিমান দাম আছে 400 টাকা আহি আছে এইটো 700 টাকা আছে 350 টাকা হ'ব 800 টাকা তো 400 আহি আছে এই সাইজ আৰু বেলেগ কিবা আছে নেকি বেলেগ জিন্সটো এবাৰ দেখাই দিয়াচোন জিন্সটো এইটো 50% আমাৰ ইয়াতে 50% জিন্স দি থকা হৈছে 50% 1050 পৰা আছে 1050 আহিলে 525 টকা আহিব 900 টকা হ'লে 450 টকা আহিব এতিয়া বাজাৰ এনেকা কাম কৰি কেনেকুৱা লাগিছে বাজাৰ কাম কৰি বিৰাট ভাল লাগছে আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ বৰপেটাৰ চিমলাগুৰি ইয়াত দৰ্জাবিলাকৰ আছে দেখাই দিয়া এবাৰ তুমি এনেকুৱাবিলাক এই কাৰ্টেন হয় এইটো কেই ফুটৰ হয় 4 ফুট বা 5 ফুটত 4 ফুট বা 5 ফুট দৰ্জাখনৰ 7 ফুট আছে এইবিলাকৰ কাৰ্টেন ডিজাইনবিলাক দেখাই দিয়া এনেকুৱা ডিজাইন আহিছে আৰু বেলেগ ডিজাইন এইটো জিএমছৰ ন আমাৰ ইয়াতে পিলো পাব কাৰ্টেন 7 ফিটৰ হয় এই দামবিলাক কেনেকুৱা আছে দামবিলাক আছে 250 to 375 লাগি আছে আৰু লয়েষ্টটো কোন কোন লয়েষ্টটো 170 50 আছে বাট টাৱেল আছে এইবিলাক টাৱেল আছে হেল্ল' বেডশিট আছে এইবিলাক বেডশিট 300 টকা নেকি 300 টকা 300 আৰু একদম হাইটো কিমান আছে কেনে হাইটো 300 আছে 600 আছে হাইটো 600 আছে এইটো হাইটো ডাবল বেডশিট ন ডাবল বেডশিট ইয়াত বেবি টাৱেল আছে এতিয়া বেবি টাৱেল দেখাই দিয়া ব্লাকৰ বেবি টাৱেল MRP to 75 ধুনীয়া একদম আৰু বেগবিলাক স্কুল বেগ আছে স্কুল বেগত এটা সেই আছে চাৰ্জ দিয়াৰ এটা চিষ্টেম আছে এইটো সুবিধা আছে পাৱাৰ বেংকৰ লগত যিটো হ'ল বাচ্চাৰ কাৰণে এইবিলাক সৰু বাচ্চাৰ গাড়ীগিলাখন ট্ৰেইন আছে আৰু কিছুমান খেলা বস্তু আছে কাৰ এইটো কিমান দামত আহিব তোৰ দাম আহিব 400 আমাৰ ষ্টেচনাৰী সেটো আছে আমাৰ টয়জ বিলাক আছে ষ্টেচনাৰী বিলাক আছে আৰু এইটো গেমৰ হয় এইটো এইবিলাক টয়জ আছে লেডিছৰ কাৰণে আমাৰ সৰু বাচ্চা একদম ধুনীয়া তাৰপিছত আমাৰ আৰু টয়জ আছে এনেকুৱা ধৰণৰ টয়জ আছে পিস্তল টাইপ এই পিস্তল আছে পূজাৰ কাৰণে বিশেষকৈ দুৰ্গা পূজাৰ কাৰণে পিস্তল ধুনীয়া এইটো টেডি আছে টেডি বিয়াৰ এইবিলাক ইয়াৰ ৰেঞ্জটো দেখাই দিয়া আৰু ৰেঞ্জটো আছে 250 to 325 আৰু হাইটটো আছে 425 এনেকুৱা হ'ব হাইটটো এনেকুৱা ধুনীয়া গ্লাছৰ কিবা আইটেম আছে নেকি গ্লাছৰ আৰু লগত থকা খণ্ডখন দবাই দিব